কৃষ্ণ প্ৰীতি আৰু সম্ভাষণ জনাই মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ ইউটিউব চেনেল অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। দশমমান শ্ৰেণীৰ 2026 আৰু 27 বৰ্ষৰ নতুন কিতাপৰ পৰা ৰিভিজন 1 পুনৰ আলোচনাৰ এক অনুশীলনীটো আৰম্ভ কৰিব লৈছোঁ। প্ৰথম প্ৰশ্নটো আমাৰ এনে ধৰণৰ যে তলত দিয়া সংখ্যাবোৰৰ তলত যিমানখিনি সংখ্যা দিয়া আছে সেই সংখ্যাখিনিৰ কথা কৈছে বোৰৰ বৰ্গৰ একক স্থানত বৰ্গৰ মানে সিহঁতক বৰ্গ কৰি যিটো মই পাম একক স্থানত কি অংক হ'ব সুধিছে। চাওঁ তাৰ আগতে আমি জানি বুজি ল'ব লাগিব ওৱান স্কোৱাৰ মানে একৰ বৰ্গ একক স্থানত 1 আছে 2 স্কোৱাৰ হ'লে আমি কিমান পাম 4 পাম 3 স্কোৱাৰ হ'লে আমি কিমান পাম 9 পাওঁ 4 স্কোৱাৰ হ'লে আমি কিমান পাওঁ 16 তো একক স্থানত আমি কি পাম 6 গতিকে ইয়াত মই সেইটো কাৰণে একক স্থানৰ অংক বুলি লিখিলোঁ। একক স্থানত আমি পাম 5 স্কোৱাৰ হ'লে কিমান পাম 25 লিখিম 5 6 স্কোৱাৰ হ'লে 36 লিখিম 6 7 স্কোৱাৰ হ'লে 49 লিখিম 9 8 স্কোৱাৰ হ'লে 64 4 9 স্কোৱাৰ হ'লে 81 1 10 স্কোৱাৰ হ'লে 100 মানে লাষ্টত দুটা সংখ্যা জুৰীয়া বা যুগ্ম শূন্য। গতিকে আমাৰ তল এতিয়া যদি আমি ইহঁতক বৰ্গ কৰোঁ আমি যদি চাওঁ ইয়াক বৰ্গ কৰোঁ টু 72ৰ বৰ্গৰ একক স্থানত অংক হ'ল। এতিয়া আমি যদি এইটো কৰিব লাগিব 2 স্কোৱাৰ কেৱল 2 স্কোৱাৰ 2 স্কোৱাৰ কৰিলে কিমান হ'ব 4 গতিকে একক স্থানত আমি কিমান পাম 4 পাম। ঠিক একেদৰে 79 স্কোৱাৰৰ বৰ্গ ইমানৰ একক স্থানৰ অংক হ'ল কিমান পাম 9 স্কোৱাৰ মানে কিমান 81 গতিকে এইপিনে পাম মই 1 একক স্থানত। ঠিক একেদৰে 400 ইমানৰ একক স্থানৰ অংক হ'ল 0 আছে স্কোৱাৰ কৰিলে আমি কিমান পাম 0 মানে 0। 4 নম্বৰটো আছে 2637 একক স্থানৰ অংক হ'ল 7 স্কোৱাৰ মানে কিমান আছে 49 তো 49 মানে হ'ল 9। দ্বিতীয়টো প্ৰশ্ন তলৰ সংখ্যাবোৰ কিয় পূৰ্ণবৰ্গ সংখ্যা নহয়। প্ৰথম আমি জানিব লাগিব যে পূৰ্ণবৰ্গ সংখ্যাবোৰনো কোনবোৰ। যেনেকৈ ধৰা 1 এটা পূৰ্ণবৰ্গ সংখ্যা 4 এটা পূৰ্ণবৰ্গ সংখ্যা 9 এটা পূৰ্ণবৰ্গ সংখ্যা 16 এটা পূৰ্ণবৰ্গ সংখ্যা 25 এটা পূৰ্ণবৰ্গ সংখ্যা 36 এটা পূৰ্ণবৰ্গ সংখ্যা 49 এটা পূৰ্ণবৰ্গ সংখ্যা 64 এটা পূৰ্ণবৰ্গ সংখ্যা 81 এটা পূৰ্ণবৰ্গ সংখ্যা আৰু 100 এটা পূৰ্ণবৰ্গ সংখ্যা। কাৰণ ইয়াক যদি মই কাবাক বৰ্গ কৰিলে মই 1 পাওঁ কাক বৰ্গ কৰিলে 1 পাওঁ 1ক বৰ্গ কৰিলে মই 1 পাওঁ সেইকাৰণে 4টো 2ক বৰ্গ কৰিলে আমি 4 পাওঁ 9 মানে 3ক বৰ্গ কৰিলে আমি পাওঁ এইটো 4ক বৰ্গ কৰিলে 5ক বৰ্গ কৰিলে 6ক বৰ্গ কৰিলে 7ক বৰ্গ কৰিলে 8ক বৰ্গ কৰিলে
9ক যদি আমি বৰ্গ কৰোঁ 81 পাওঁ আৰু 10ক বৰ্গ কৰিলে আমি 100 পাওঁ সেইকাৰণে এই সংখ্যাবিলাকক আমি কি বুলি কওঁ পূৰ্ণ বৰ্গ বুজি পালানে কথাটো তো এইবিলাক হ'ল আমাৰ পূৰ্ণবৰ্গ সংখ্যা তেনেকৈ 11ক 121 এনেকৈ গৈ থাকিব যদি আমি চাওঁ তোমালোকে মন কৰিবা যেনেকুৱা পূৰ্ণবৰ্গ সংখ্যাই নহওক কিয় সেইবিলাক সংখ্যাৰ শেষৰ মানে এককৰ স্থানৰ অংকবিলাক সদায় কি হ'ব 1 4 9 6 5 6 9 4 1 0 এনেকুৱা ধৰণৰ হ'ব হ'লনে কথাটো এতিয়া আমাৰ ইয়াত কি কি আছে আমাৰ 7 আছে ই 7 থকাৰ কাৰণে ই কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে পূৰ্ণবৰ্গ হ'বলৈ হ'লে এককৰ স্থানত কি থাকিব লাগিব 1 4 9 6 5 6 9 4 1 চোৱা 1 4 9 6 হয়নে 5 আকৌ 6 9 4 1 আকৌ উল্টাকে গতিকে এইকেইটা সংখ্যাই আমাৰ পূৰ্ণবৰ্গত থাকে এককৰ স্থানত গতিকে পূৰ্ণবৰ্গ এইটো সংখ্যা নহয় কাৰণ কিয় নহয় কাৰণ ইয়াত এককৰ স্থানত আমাৰ কি আছে 8 আছে গতিকে ইয়াত আমি 8 পাওঁনে এককৰ স্থানত কেতিয়াবা বৰ্গ কৰিলে কেতিয়াও নাপাওঁ গতিকে ই এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াত কি আছে এককৰ স্থানত কি আছে 2 আছে ইয়াত চাওঁ যদি আমাৰ 2 পাইছোঁ নেকি কেতিয়াবা এককৰ স্থানত নাই পোৱা কেতিয়া গতিকে ই সেইকাৰণে পূৰ্ণবৰ্গ নহয় ই এটা শূন্য আছে কিন্তু কেইটা শূন্য এটা শূন্য তো ইয়াত কেইটা শূন্য থাকিব লাগিছিলে বৰ্গ কৰিলে দুটা শূন্য থাকিব লাগে তেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে গতিকে ইয়াত এটা শূন্য আছে গতিকে এইটো আমি স্পষ্টভাৱে আমি বুজি পাইছোঁ যে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া এই কথাখিনিকে যদি আমি বহিত লিখিব লাগে বা এক্সামত লিখিব লাগে আমি কেনেকৈ লিখিম এতিয়া মই লিখিম 7 7 9 2 8 2 2 2 6 4 0 जागोन बाय 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 640 ইমান সংখ্যাবোৰ এককৰ স্থানত 7 8 2 আৰু অযুগ্ম 0 আছে বাবে পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে দাঁড়ি ইয়াতে অযুগ্ম 0 কথা মই কৈছোঁ তো অযুগ্ম 0 মানে কি এটা শূন্য দুটা শূন্য হ'লে যুগ্ম 0 তিনিটা শূন্য হ'লে অযুগ্ম 0 চাৰিটা শূন্য হ'লে যুগ্ম 0 গতিকে এটা শূন্য আছে মানে অযুগ্ম অংকৰ 0 আছে গতিকে কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে বুজি পালানে কথাটো নেক্সট কুৱেশ্যন নম্বৰ 3 তলত দিয়া সংখ্যাবোৰৰ বৰ্গ কিমান ইহঁতৰ আমাক কি উলিয়াবলৈ দিছে বৰ্গ উলিয়াবলৈ দিছে এতিয়া 19ৰ বৰ্গ বুলি যদি কওঁ আমি আগতে কৰিছিলোঁ ইমানৰ বৰ্গ বুলি কোৱাৰ লগে লগে 19 * 19 মানে কিমান হয়নে তো 9 * 19 আমি বাহিৰত কৰি লওঁ 9 9 গুণ 81 1 উকলিল 8 9 গুণ 9 9 8 কিমান 17 1 9 গুণ 9 1 গুণ 1 যোগ কৰি দিলোঁ 9 7 16 6 উকলিল 1 1 1 2 2 1 কিমান 3 গতিকে আমি 361 এনেকৈ পাওঁ তো এতিয়া মই এটা বেলেগ মেথডত কৰিম তোমালোকে বুজি লোৱা একদম সহজ 19ৰ বৰ্গ হয়নে কেনে কৰোঁ তো আমি 9 স্কোৱাৰ 9 স্কোৱাৰ মানে কি 9 9 গুণ 81 81 পাতিলোঁ 1 এগুণ কিমান 1 শূন্য কিয় পাতিলোঁ দুটা অংক বিশিষ্ট সংখ্যা এনেকৈ পাতিব লাগিব এনেকৈ এতিয়া
ইহঁত গোটেইকেইটাকে পূৰণ কৰি দিয়ে 1 9 গুণ 9 9 গুণ কিমান 18 ইয়াৰ 18 তলত 18 পাতি দিয়া এপিনে হৈ গ'ল 1 8 8 কিমান 16 6 উকলিল 1 1 1 2 2 1 কিমান হ'ল 3 গতিকে 361 বুজি পালানে নেক্সট কোৱেশ্চনটো কৰিছো 37 ৰ বৰ্গ আমি কেনেকৈ কৰিম 37 ৰ বৰ্গ 7 7 গুণ কিমান 49 3 3 গুণ কিমান 9 দুটা সংখ্যা পাতিলে এইটো 9 পাতিলো গোটেইকেইটাকে পূৰণ কৰি দিয়া 7 3 গুণ 21 21 দুগুণ 42 42 এটা যোগ কৰি দিয়া 9 এপিনে হ'ল 6 এপিনে হ'ল 13 3 উকলিল 1 3 গতিকে 1369 ঠিক একেদৰে আমি যদি নেক্সটটো চাওঁ 53 তো 53 টো আমাক কৰিবলৈ দিছে 53 টো চাওঁ 53 আছে বৰ্গ এতিয়া 3 3 গুণ কিমান 9 এটা সংখ্যা আছে দুটা সংখ্যা বনাব লাগে শূন্যটো লগাই দিয়া 5 5 গুণ কিমান 25 এইটো হ'ল 25 গোটেইকেইটাকে পূৰণ কৰি দিয়া 5 3 গুণ কিমান 15 15 গুণ কিমান 30 এইটো 30 যোগ কৰি দিয়া 9 0 8 2 2809 নেক্সট আহিলে 78 এইটো 78 স্কয়াৰ 8 8 গুণ কিমান 64 64 7 7 গুণ কিমান 49 49 8 7 গুণ কিমান 56 56 ইয়াৰ দুগুণ বুলি ক'লে 112 6 দুগুণ 12 উকলিল 1 5 দুগুণ 2 10 11 গতিকে আমি কিমান পালো 211 4 8 10 0 উকলিল 1 5 5 1 6 6084 গতিকে ইয়াৰ বৰ্গ কিমান হ'ব 6084 আমাৰ নেক্সট কুৱেশ্যনটোত আমি চাওঁ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে বৰ্গমূলৰ আগৰ আমাৰ যিটো পদ্ধতি আছিলে সেইটো পদ্ধতিটো তোমালোকে কৰিব পাৰা কিন্তু এতিয়া এটা মই বেলেগ পদ্ধতি শিকাম যাতে আমাৰ সহজতে হৈ যায় আহাচোন চাওঁ তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে কি কৰিব লাগিব বৰ্গমূল তো বৰ্গমূল বৰ্গ মানে হ'ল স্কয়াৰ কৰিব লাগে বৰ্গমূল মানে ৰুট ওভাৰ চিনটো যে থাকে সেইটো তো ইয়াৰ বৰ্গমূল এতিয়া আমি আগতে শিকিছিলো আমি কি শিকিছিলো 1764 ইয়াৰ বৰ্গমূল আমি কেনেকৈ উলিয়াইছিলো মনত আছে নে তোমালোকৰ যে এনেকৈ এটা চিন দি লৈছিলা ক্লাছ 8ত আৰু এনেকৈ বাৰ বাৰ দি আহিছিলা হল তেতিয়া নিয়মটো কি আছিল 17 গতিকে 4 গুণ 16 3 3 গুণ 9 5 5 গুণ 25 গতিকে 17 পাব লাগে গতিকে 4 4 গুণ আমি কমটো দিব লাগিব 16 এতিয়া তাৰ বাকি থাকিলে কিমান 1 আৰু ইপিনে হল কিমান 64 নামি আহিলে এতিয়া আমাৰ নিয়মটো আছিল এটোৰ লগত এটো কি কৰিব লাগিব যোগ কৰিব লাগিব 4 4 কিমান 8 হয়নে ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যেটো সংখ্যা ইয়াটো বহুৱাব লাগিব ইয়াত যদি মই 1 বহাও ইয়াটো যদি মই 1 বহাও তেতিয়া মোৰ 81 হয় ইয়াত যদি মই 2 বহাও ইয়াটো যদি মই 2 বহাও তেনেহলে এই 80 টোৰ লগত 2 টো যদি মই পূৰণ কৰি দিও কেৱল 2 টো যদি পূৰণ কৰি দিও 164 পাই যাও গতিকে এটো 164 সেই কাৰণে এটাকে আমাৰ ৰুট ওভাৰ 1764 ৰ বৰ্গমূল আমি পাই আছো কিমান 42 গতিকে 42 এটো মেথড আমি সকলোৱে শিকিছো এতিয়া আমি বেলেগ এটা মেথডত কৰিম তোমালোকে চোৱা ৰুট ওভাৰ 1764 ইয়াৰ বৰ্গমূল আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰো তো ইহত দুটাক আমি যদি চাওঁ ইহত দুটাৰ একক স্থানত আমাক কি সংখ্যা আছে 4 আছে একক সংখ্যা 4 আছে গতিকে কাক বৰ্গ কৰিলে 4 হ'ব পাৰে যেনেকৈ ধৰা 2 স্কয়াৰ কৰিলে আমাৰ 4 হ'ব পাৰে হয়নে আৰু 8 স্কয়াৰ মানে কিমান 64 তৃতীয়ও আমাৰ 4 হ'ব পাৰে গতিকে 2 বা 8 হ'ব লাগিব 2 নাইবা 8 হলনে থাকিলে কিমান 17 17 টো বৰ্গ সংখ্যা নহয় পূৰ্ণ বৰ্গ সংখ্যা নহয় গতিকে এই 17 টো কাৰ মাজত আছে পূৰ্ণ বৰ্গ সংখ্যাৰ 16 মানে হ'ল 4 স্কয়াৰ হয়নে 4 4 গুণ 16 আৰু 5 5 গুণ 25 সিহঁত দুটাৰ মাজতে 17 টো আছে গতিকে ইয়াৰ পৰা আমি কিমান ল'ব লাগিব 4 টো কিমান ল'ব লাগিব 4 আৰু ইয়াত কিমান হ'ল 2 বা 8 2 নাইবা 48
হয় এইটো হ'ব লাগিব নহ'লে এইটো হ'ব লাগিব এতিয়া তুমি খাটাং কেনেকৈ গম পাবা যে এইটো হ'ব নে এইটো হ'ব তাৰ কাৰণে আমি 4 লগত 5টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰোঁতে আমি কিমান পালোঁ 20 পালোঁ কি পালোঁ 20 এতিয়া এই 17টো 20তকৈ কি সৰু গতিকে আমি সৰু সংখ্যাটো ল'ব লাগিব গতিকে এইটো হ'ব আমাৰ এনসাৰটো বুজি পাইছানে এইটো আমাৰ নহ'ব গতিকে আমাৰ ইয়াৰ বৰ্গমূল আমি কিমান পাই গ'লো 42 গতিকে তোমালোকৰ এইটো ভাল লাগিলে এইটো কৰিব পাৰা এইটো ভাল লাগিলে এইটো কৰিব পাৰা নেক্সট লৈ যাওঁ 9216 ইয়াৰ কাৰণে আমি 16 এই দুটা সংখ্যাৰ একক স্থানত কিমান আছে 6 কেতিয়া হ'ব পাৰে 4 4 গুণ 16 তেতিয়া হ'ব পাৰে আৰু 6 স্কয়াৰ মানে হ'ল 36 তেতিয়া হ'ব পাৰে একক 6 আৰু 6 একক কেতিয়া হ'ব হয় 4 নহ'লে 6 হয়নে কথাটো এতিয়া আমি ইয়াত গম পালো 4 নাইবা 6 এতিয়া আমি 92 টো চাব লাগিব 92 কোন দুটা বৰ্গ পূৰ্ণবৰ্গ সংখ্যাৰ মাজত আছে কোন দুটা পূৰ্ণবৰ্গ সংখ্যা 81 টো পূৰ্ণবৰ্গ কিমান 9 9 গুণ 81 আৰু 10 10 গুণ কিমান 100 গতিকে ইহঁত সংখ্যা দুটাৰ মাজতে এইটো আছে গতিকে ইয়াৰ পৰা আমি কিমান পালো 9 এটা মই পালোই কিমান পালো মই 9 এটা পালো হয়নে 9 টো মই পাই গলো এতিয়া আমি কি কৈ চাব লাগিব এতিয়া 94 হয় নে 96 হয় এটা জানিবৰ কাৰণে 9 লগত 10 টো মই কি কৰি দিম পূৰণ কৰিম 9 10 গুণ কিমান 90 এতিয়া 92 টো 90 কে কি হয় ডাঙৰ হয় নে সৰু হয় ডাঙৰ হয় গতিকে আমি কি ল'ব লাগিব 6 টো ল'ব লাগিব গতিকে 96 বুজি 7744 ইয়াৰ কাৰণে আমি কি কৰিম 4 পাবলৈ হলে কিমান 2 নাইবা কিমান হ'ব লাগিব 8 হ'ব লাগিব কিহৰ কাৰণে কাৰণ 2 স্কয়াৰ মানে আমি 4 পাওঁ আৰু 8 8 স্কয়াৰ মানে কিমান 64 পাওঁ তেতিয়াও 4 পাওঁ হয়নে নহয় গতিকে সেই দুটা লিখিলো এতিয়া 77 টো কাৰ মাজত আছে এই 77 টো কোন দুটা পূৰ্ণ সংখ্যাৰ মাজত আছে 64 মানে 8 গুণ 64 64 আৰু এপিনে 9 9 গুণ কিমান 81 ইহঁতৰ দুটা সংখ্যাৰ মাজতে আছে হয়নে ইয়াৰ পৰা মই কিমান পালো 8 পালোনে 8 পালো আৰু এতিয়া 77 ইহঁত দুটাক পূৰণ কৰি চাওঁ 8 9 গুণ কিমান 8 9 গুণ হ'ল আমাৰ কিমান 72 হয়নে 72 তকৈ 77 টো কি ডাঙৰ যেহেতু ডাঙৰ গতিকে কিমান হ'ব 8 গতিকে आंसर এইটো 8 গতিকে আমাৰ ইয়াৰ বৰ্গমূল হৈ গ'ল 88 নেক্সট আমাৰ আহিলে 9801 এতিয়া এই দুটা সংখ্যাৰ একক সংখ্যাটো কিমান আছে 1 আছে 1 হলেটো কি হ'ব 1 হ'ব লাগিব হয়নে নাইবা কি হ'ব লাগিব নাইবা 9 হ'ব লাগিব কিয় কাৰণ 1 ক বৰ্গ কৰিলে আমি 1 পাওঁ আৰু 9 বৰ্গ কৰিলে 81 তেতিয়াও আমি কিমান পাওঁ 1 পাওঁ হয়নে গতিকে এই দুটা হ'ব লাগিব এতিয়া 98 টো কাৰ মাজত আছে 98 টো 9 স্কয়াৰ 81 আৰু 100 ৰ মাজত 100 মানে 10 স্কয়াৰ ইহঁত দুটা সংখ্যাৰ মাজত আছে এতিয়া আমি কোনটো লম আমি 9 টো হৈ গ'ল এফালৰ পৰা এতিয়া 1 টো হ'ব নে 9 টো হ'ব এটা চাবলৈ হলে 9 লগত 10 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান পালো 90 পালো 98 টো 90 কে ডাঙৰ নে সৰু ডাঙৰ গতিকে এইটো হ'ল কিমান 9 গতিকে এইটো হ'ল 9 প্ৰশ্নটোত কৈছে পূৰ্ণবৰ্গ সংখ্যা পাবলৈ মানে ইহঁত কিটা পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলত দিয়া সংখ্যাবোৰৰ লগত সৰ্বনিম্ন কি সংখ্যা পূৰণ কৰিব লাগিব তাক নিৰ্ণয় কৰা তাক নিৰ্ণয় কৰা মানে তলৰ সংখ্যাবিলাক পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু এই সংখ্যাবোৰৰ লগত সৰ্বনিম্ন কিবা এটা সংখ্যা পূৰণ কৰিলে তেতিয়াহে গৈ পেলাই কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হ'ব আচ্ছা এতিয়া আমি জানো পূৰ্ণবৰ্গ সংখ্যাবিলাক কি হয় জুৰজুৰকে হয় যেনেকৈ ধৰি লোৱা অলপ আগতে কৈছিলো তে 16 ইয়াক যদি আমি চাওঁ 2 ৰে পূৰণ কৰি পেলাই 8 2 ৰে পূৰণ কৰি পেলাই যদি চাওঁ 4 2 ৰে পূৰণ কৰি পেলাই যদি চাওঁ 2 গতিকে ইয়াত সব জুৰজুৰকে আছে নে ইয়াত কোনো এটা সংখ্যা বেছিকে বা কমকে নাই গতিকে ইয়াতে পূৰণ কৰিবলগীয়া কোনো কথা নাই কিন্তু এই সংখ্যাটো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় মানে ইয়াত জুৰ এটা কমি আছে গতিকে সেই জুৰটো আমি উলিয়াব লাগিব বিশ্লেষণ কৰি চাওঁ হয়নে ইয়াৰ নিচিনাকে এতিয়া একক সংখ্যাটো কিমান আছে 5 আছে গতিকে 5 ৰে হৰণ যাব দুটা সংখ্যা লৈ ললো এককটো না যায় দুটা সংখ্যা লৈ 15 3 5 গুণ 15
এতিয়া 2 টুক নাযায় 25 ল'ব লাগিব 2 টুক নাযায় কাৰণে শূন্য দুটা সংখ্যা লৈছো 5 5 গুণ কিমান হ'ল 25 আকৌ আমি কি পালো 5 পালো গতিকে 5 এৰে যাব 5 6 গুণ কিমান 30 5 গুণ 5 61 হৈ গ'ল নে এতিয়া আমি যদি চাও ইয়াতটো আমাৰ কি হৈ আছে জোৰ হৈ আছে ইহত দুটা কিন্তু 61 ৰ লগত জোৰ হৈছে নে জোৰটো নাই কি নাই 61 নাই গতিকে এই সংখ্যাটোৰ লগত যদি মই 61 এ পূৰণ কৰি দিও তেতিয়াহে আমাৰ কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যাটো হ'ব আমি লিখোতে আমি কি লিখিম কাৰণ আমাক সুধিছে কি সংখ্যাই পূৰণ কৰিব লাগিব নিৰ্ণয় পূৰণ কৰিব লগিয়া সংখ্যাটো সংখ্যাটো কিমান পালো আমি 61 গতিকে নিৰ্ণয় পূৰণ কৰিব লগিয়া সংখ্যাটো আমাৰ হৈ গ'ল কিমান 61 নেক্সট 1008 এটো উৎপাদক বিশ্লেষণ যদি কৰিব লগা হয় একৰ সংখ্যাটো যুগ্ম যেহেতু যুগ্ম আছে 2 ৰে হৰণ যাবই হয়নে তো 100 টো ডাইৰেক্ট লৈছো কিমান হ'ল 50 হয়নে আৰু এফালে হৈ গ'ল কিমান 4 হলনে আকৌ এটো 2 ৰে হৰণ কৰি দিও 50 দেখিছো ডাইৰেক্ট মই 25 লগাই দিও মিলিয়ে গৈছে এফালে 2 সহজ কৰি আছো আমি সহজতে কৰিম 2 আছে গতিকে 2 ৰে হৰণ যাবই 12 দুগুণ 24 12 দুগুণ 24 এক বাকি থাকিলে 12 হৈ গ'ল 12ক 2 ৰে কিমান যায় 6 বাৰ গতিকে আকৌ এটো 2 ৰে যাব 2 6 দুগুণ কিমান 12 3 গলে কিমান 6 মিলি 63 তো এটো 2 ৰে না যায় কাৰণ এটো হল অযুগ্ম গতিকে এটো 3 ৰে যাব 3 দুগুণ 6 3 গুণ 3 21ক জানুৱে 3 ৰে হৰণ যায় 3 7 গুণ 21 এটো মৌলিক সংখ্যা পালো এতিয়া আমি জোৰ চাম এই দুটা জোৰ হৈ আছে এই দুটা মোৰ জোৰ হৈ আছে এই দুটা জোৰ হৈ আছে কিন্তু 7 টো কি হোৱা নাই জোৰ হোৱা নাই গতিকে 7 টো যেহেতু জোৰ হোৱা নাই গতিকে নিৰ্ণয় কৰিব মানে ইয়াক জোৰ বনাবলৈ হলে কিমান লাগিব 7 লাগিব গতিকে এতেকে নিৰ্ণয় পূৰণ কৰিব লগিয়া সংখ্যাটো আমাৰ কিমান হৈ গ'ল 7 নেক্সট 2028 8 আছে 2 ৰে হৰণ যাবই এফালে যদি আমি চাও এবাৰ গ'ল শূন্যক না যায় 0 এপিনে হল 1 আৰু এপিনে হল কিমান 4 আকৌ 2 ৰে হৰণ কৰিব পাৰিম 5 দুগুণ 10 দেখি আছো আৰু এপিনে 14 দুটা সংখ্যা লৈছো ন গতিকে মাজত এই শূন্যটো দি দিছো কাৰণ দুটা সংখ্যা লৈছো যে গতিকে 7 দুগুণ 14 এতিয়া 507 হয়নে এটো মৌলিক নে মৌলিক হয়নে নহয় 7 পাছে কিমান এটো মৌলিক নহয় 7 পাছে কিমান 12 এই 12 সংখ্যাটো 3 ৰে হৰণ যায় নে না যায় গতিকে এই সংখ্যাটোক আমাৰ কি হৈ যাব 3 ৰে হৰণ যাব এটো মৌলিক নহয় এতিয়া এটুক আমি যেহেতু 3 ৰে হৰণ যাব 3 কিমান গুণ 3 এপিনে হল তোমাৰ এগুণ 3 গুণ 3 বাকি থাকিল কিমান 2 থাকিল কিমান 20 6 গুণ কিমান 18 বাকি থাকিল কিমান 2 27 হৈ গ'ল 27ক 3 ৰে কেবা যাব 9 3 গুণ 27 বুজি পাইছানে এতিয়া আমি যদি চাও 169 এটো মৌলিক নে কি 169 এটো আমি জানো 169 13 * 13 নেকি 3 3 গুণ 9 3 3 6 1 গুণ 1 169 মিলি আছে মানে 13 দি হৰণ যায় গতিকে আমি এপিনে কিলো 13 13 এতিয়া আমি যদি চাও এই দুটা জোৰ হৈ আছে 13 13 মোৰ জোৰ হৈ আছে খালি জোৰ হোৱা নাই কিমান 3 গতিকে নিৰ্ণয় পূৰণ কৰিব লগিয়া সংখ্যাটো কিমান 3 কিছুমান সংখ্যা তোমালোকে গম পাব লাগিব যেনেকৈ এই মাত্ৰ 13 লগত মই 13 টো পূৰণ কৰোতে যে 169 হল এবিলাক তোমালোকে কিন্তু জানিব লাগিব আৰু এটো মই কেনেকৈ পূৰণ কৰিলো সো একদম সহজ নিয়ম এইখিনি কথা তোমালোকে জানিলে ভাল তোমালোকৰ কাৰণে সহজ হ'ব 3 3 গুণ কিমান 9 3 3 কিমান 6 1 গুণ কিমান 1
169 বুজি পালানে তো এইবিলাক শিকিবৰ কাৰণে তোমালোকে কিন্তু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব লাগিব দেই aha next question ত যাও 7 6 8 একক সংখ্যাটো 8 আছে 2 ৰে হৰণ কৰিব লাগিব 3 দুগুণ কিমান হৈ গল 6 হল 1 বাকি থাকিলে 16 হল 8 দুগুণ 16 এপিনে হল তোমাৰ 4 যুগ্ম আছে আকৌ 2 ৰে হৰণ যাব 2 এগুণ 2 1 বাকি ৰল 18 হল 9 দুগুণ কিমান 18 এপিনে হল 2 2 আছে আকৌ 2 ৰে যাব 2 19 হল 9 দুগুণ কিমান 9 দুগুণ 18 1 বাকি ৰল 12 হল 12ক 2 ৰে কে বাজায় 6 আকৌ একক সংখ্যাটো যুগ্ম হৈ আছে আকৌ 2 ৰে যাব 4 দুগুণ কিমান 8 1 বাকি ৰল 16 হল 16ক কিমান যায় 8 দুগুণ 16 আকৌ 2 ৰে যাব 2 ৰে হলে পিনে 2 আৰু 4 আৰু জানাই 2 এ গলে মানে কিমান হল 12 ওহো 2 এ গল কিমান 6 হ্যাঁ আকৌ 2 ৰে গল কিমান 3 দেখা পাইছানে তোমালোকে এপিনে হল জোৰ এফালে হল জোৰ এফালে হল জোৰ এফালে হল জোৰ খালি 3 টো হে জোৰ নহল গতিকে 3 ৰে পূৰণ কৰিব লাগিব এটাকে নিৰ্ণয় পূৰণ কৰিবলগীয়া সৰ্বনিম্ন সংখ্যাটো কিমান 3 এতিয়া পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলত দিয়া সংখ্যাবোৰক সৰ্বনিম্ন কি সংখ্যাৰে হৰণ কৰিব লাগিব তাক নিৰ্ণয় কৰা কি হৰণ কৰিব লাগিব আগৰটোত কি আছিল পূৰণ হেতু কৰি এটো লগত পুৰা একেই তোমালোকে নিজে পাৰিলা হেতে তথাপি মই কৰি দিছো এবাৰতে 4 6 8 আছে 2 ৰে হৰণ কৰো 2 3 4 হৈ গল 2 ৰে হৰণ কৰো 1 গুণ গল আৰু এপিনে 1 গুণ গল 14 হল এপিনে 7 এতিয়া তোমালোকে চোৱা যে 1172 মৌলিক হয় নে নহয় 117 টো মৌলিক হয় নে নহয় যদি চাও দেখাতটো মৌলিক যেন লাগে হয়নে যোগ কৰি চাও 7 ৰ লগত 1 যোগ কৰা কিমান হল 8 8 ৰ লগত 1 কিমান হল 9 9 9 3 ৰে হৰণ যায় না যায় গতিকে ইয়াকো 3 ৰে হৰণ যাব গতিকে আমি 3 ৰে হৰণ কৰো 3 3 গুণ কিমান 9 বাকি থাকিলে কিমান 9 10 11 2 বাকি থাকিল 27 ক কিমান বাৰ যায় 9 বাৰ 9 3 গুণ 27 আকৌ এটো কিমান হল 3 ৰে গল 3 ৰে এবাৰ 3 ৰে 3 বাৰ হয়নে গতিকে আমাৰ এয়া হল জোৰ আৰু এটো থাকিল 30 গতিকে কিমান কি কৰিব লাগিব 13 এদি কি কৰিব লাগিব হৰণ কৰিব লাগিব নিৰ্ণয় সংখ্যাটো কিমান 13 নিৰ্ণয় সৰ্বনিম্ন হৰণ কৰিবলগীয়া সংখ্যাটো কিমান 13 গতিকে মই বাকি কিটা নিলিখো খালি মই কৰি দিও তোমালোকে নিজে নিজে বাকি কিটা কৰিবা সব দুখী হল নেক্সট আহিলে 1584 এটুক 2 ৰে হৰণ কৰা 2 7 দুগুণ কিমান 14 1 বাকি ৰল 18 হল 9 দুগুণ কিমান 18 আৰু 4 দুবাৰ 2 আছে আকৌ 2 ৰে যাব হৰণ 2 3 দুগুণ কিমান 6 বাকি থাকিল কিমান 1 19 হৈ গল হয়নে 9 দুগুণ কিমান 9 দুগুণ 18 18 ইয়াত 1 বাকি থাকিলে 1 12 হল 12 কে বাৰ যাব 6 বাৰ এটো কিমান যুগ্ম আকৌ 2 ৰে হৰণ যাব 2 এগুণ কিমান 2 এগুণ কিমান 2 1 বাকি ৰল কিমান হল 19 হল 9 দুগুণ কিমান 18 1 বাকি ৰল কিমান হল 16 হল 16ক 2 ৰে 8 দুগুণ 16 আকৌ 2 ৰে যাব 2 ৰে হৰণ কৰিলে কিমান 9 দুগুণ কিমান 9 দুগুণ 18 1 বাকি ৰল কিমান হল 18 হল 18 কিমান 9 ৰে যাব 9 দুগুণ 18 গতিকে এটো কিমানে যাব 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 3 এটো 3 ৰে যাব কিমান বাৰ যাব 11 বাৰ এটা যদি আমি চাও এয়া জোৰ হৈ গল এইটো এটা জোৰ হৈ গল এইটো এটা জোৰ হৈ গল কিমান থাকিলে 11 গতিকে 11 দি কি কৰিব লাগিব হৰণ কৰিব লাগিব এনসাৰটো তোমালোকে এখিনি লিখি দিবা দেই
ঠিক একেদৰে আমাৰ এটো কিমান 2 6 4 5 এটুক আমাৰ একক সংখ্যাটো কিমান আছে 5 আছে গতিকে 5 ৰে হৰণ কৰিব লাগিব 5 5 5 গুণ কিমান 5 5 গুণ 25 এক বাকি ৰল কিমান হল 14 14 হল তোমাৰ দুবাৰ 5 দুগুণ কিমান 10 14 আছিল 4 বাকি থাকিলে কিমান হল 45 5 দি কিমান 9 5 গুণ 45 হয়নে এতিয়াটো অযুগ্ম 2 ৰে নাযায় এতিয়া আমি চাও 3 ৰে যায় নেকি চাও 9 10 11 11 ৰে পাছে কিমান 16 16 টো 3 ৰে নাযায় গতিকে সংখ্যাটো আমাক কি হয় 3 ৰে নাযায় তেনেহলে কিমানেৰে যাব পাৰে হয়নে তোমালোকে এইখিনি কথাটো কিয়া 529 এতিয়া আমি যদি চাও তো 529 এটো জানিব লাগিব যে আমি জানো যে 23 ক যদি বৰ্গ কৰো মই পাও 529 আৰু 24 ক মই যদি বৰ্গ কৰো 576 মই পাও গতি এই পূৰ্ণবৰ্গ সংখ্যা দুটা কিন্তু তোমালোকে মনত ৰাখিব লাগিব যে 500 আৰু 600 ৰ মাজত দুটা পূৰ্ণবৰ্গ সংখ্যা আছে ইমান আৰু ইমান আমাক লাগিব আমি যেতিয়া ত্ৰিকোণমিতি পঢ়িম তেতিয়া আমাক কিন্তু এইবিলাক বস্তু দৰকাৰ হ'ব গতিকে এটো আমি কিমান পালো 23 * 23 এটোটো আমি জোৰ পাই গলো জোৰ নোহোৱা কিমান থাকিলে 5 গতিকে আমাৰ হৰণ কৰিবলগীয়া সংখ্যাটো নিৰ্ণয় হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হৈ গল 5 বুজি পাইছানে গতিকে তুমি এটো কৰিবা নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো আমাৰ আছিল কিমান 1620 হয়নে তো এটুক তোমালোকে কি কৰিবা এটো হোমৱৰ্ক দিছো তোমালোকে এটো নিজে কৰিবা দেই 4 নম্বৰ হ'ব এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটোত দিছে যে তলত দিয়া দশমিক সংখ্যাবোৰ এইবিলাক দশমিক সংখ্যা তোমালোকে দেখিছা এই দশমিক সংখ্যাবোৰৰ বৰ্গমূল উলিয়াবলৈ দিছে কি উলিয়াব দিছে বৰ্গমূল কাৰ দশমিক সংখ্যাবোৰৰ ঠিক আছে এতিয়া যদি আমি চাও আমি আগতে আমি এনেকৈ কৰিছিলো যে 12.25 পিছফালৰ পৰা আমি এনেকে বাৰ লগাই লৈছিলো হয়নে নিয়মটো এনেকুৱা আছিল যে 3 3 গুণ কিমান 9 3 3 গুণ 9 4 টো লব নোৱাৰো 4 4 গুণ 16 2 টো লব নোৱাৰো বেছি সৰু হৈ যায় সেই কাৰণে তো ইয়াতে আমি যদি বাকি থাকে কিমান থাকিব 9 10 11 12 3 বাকি থাকিলে হয়নে বাকি 25 টো কি আহিলে নামি আহিলে দশমিকৰ ওপৰত দশমিকটো দি দিলো 325 3 এটো লগত এটো কি হয় যোগ হয় 3 3 কিমান 6 ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব যেটো সংখ্যা ইয়াতো বহুৱাব লাগিব ইয়াতে 5 আছে গতিকে 5 বহুৱাই চাও 5 ৰ লগত যে পূৰণ কৰি চাও যে 5 5 গুণ 25 ৰ 5 উকলিল 2 6 5 গুণ 30 30 এ 32 মিলি গৈছে গতিকে 5 বহাই দিছো তেতিয়া 325 গতিকে আমি ইয়াৰ বৰ্গমূলটো কিমান পাই গলো 3.5 পালো কাৰ বৰ্গমূল যে 12.25 ৰুট ওভাৰ ইয়াৰ বৰ্গমূল আমি এটো পাই গলো কিন্তু আমি এতিয়া এই মেথডটোত নকৰো আমি এটো কি কৰো এই মেথডটোত আমি নকৰো আমি এটা বেলেগ মেথডত কৰিম তো বেলেগ মেথডটো তোমালোকে সোৱা দুটা মেথড আছে এটা মেথডত মই যদি তোমালোকক চাই দিও চকেটল কি হৈ গল এটা মেথডত যদি চাই দিও একদম সহজ নিয়ম তোমালোকে যদি সোৱা সহজ নিয়মটো চাবা দেই সহজ নিয়মটো হল এপিনে ধৰা 12.25 আছে হয় তো ইয়াত যদি সোৱা 5 5 গুণ 25 হয় নহয় তো 5 5 গুণ 25 হয়নে এপিনে 5 পূৰণ 5 মই তোমালোকক দেখাই দিছো 5 পূৰণ 5 5 পূৰণ 5 আছে 12 মানে হৈ আছে তোমাৰ 12 মানে হৈ আছে 3 পূৰণ 4 হয়নে তেনেহলে এই 3 টুকে 5 টুকে একেলগে লৈ আহা 3 আৰু 5 আহিলনে কেইঘৰ দশমিক আছে দুঘৰ এৰি ইয়াত তোমাৰ কি হৈ যাব বৰ্গমূল উলোৱাৰ কাৰণে এঘৰ এৰি 3.5 একেবাৰতে আনসাৰটো ওলাই গল কেনেকুৱা লাগিছে ভাল লাগিছে নে আচ্ছা তো এটো এটা নিয়ম মই তোমালোকক শিকাই দিলো তো এটো এটা নিয়ম মই তোমালোকক শিকাই দিছো ধুনিয়াকে শৰ্টকাট আৰু এটা নিয়ম মই তোমালোকক শিকাই দিছো সোৱা যে 12 কিমান আছে 25 হয়নে এতিয়া আমি আগতে কৰিছিলো যে তোমাক দুটা সংখ্যা লোৱা আৰু এপিনে বা দুটা সংখ্যা লোৱা এই 5 আছে ন একক সংখ্যা একক সংখ্যাটো কিমান হ'ব লাগিব একক সংখ্যাটো 5 হ'ব লাগিব তোমালোকক কৈছিলো থাকিল কিমান 12 12 টো কাৰ মাজত থাকে 12 দুটা 3 3 গুণ 9 এটো পূৰ্ণবৰ্গ সংখ্যা হয়নে আৰু এফালে কিমান 4 4 গুণ কিমান 16 এটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়নে তো ইয়াৰ পৰা মই কিমান পালো 3 পালো আৰু এতিয়া ডাঙৰ ইয়াত দুটা সংখ্যা থাকিলেহে মই আগৰ কোৱেশ্চনত মই তোমাক কৈছো ইয়াত যদি দুটা সংখ্যা থাকিলে হেতেন তেতিয়া এই দুটাক পূৰণ কৰিলো হেতেন এতিয়া মই পূৰণ কৰিব দৰকাৰ নাই এই সংখ্যা কেটা আছে এটাই আছে পিছৰ সংখ্যাটো কি হ'ব 5 হ'ব গতিকে হল 35 কেই ঘৰ দশমিক আছে দুঘৰ এৰি ইয়াত হ'ব তোমাৰ কেই ঘৰ এৰি এঘৰ এৰি গতিকে তোমালোকক এটো এটা মই মেথড শিকাই দিছো দেখিছানে এটা মেথড শিকালো সো অৰিজিনালি আমি আগতে সৰুতে পাইছিলো এটো কৰিবলৈ খুব টান পাও আমি হয়নে এতিয়া তোমালোক একেবাৰে সহজ এটো এটা মেথড দিছো একেবাৰে সহজ তোমাক এটো এটা মেথড দিছো বাকি কোৱেশ্চন কিটা বৰ্গমূল উলিওৱা কোৱেশ্চন কিটা কিন্তু মই এই মেথডটোতে মই কৰিছিলো হয়নে ভাল লাগিছে নে দুটা
তোমালোকে কিন্তু সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা নহলে বৰ বেয়া পাম দেই হল গতিকে তোমালোকক এটা মই সহজ নিয়ম শিকাই দিছো এপিনে কিমান 12.25 হয়নে তো 25 মানে কিমান 5 into 5 আৰু 12 মানে কিমান 3 into 4 তোমালোকৰ কাৰণে সহজ ইয়াৰ পৰা তোমালোকে সৰুটো লবা সৰুটো কিমান আছে 3 আৰু ইয়াত কিমান আছে এটা সংখ্যা লোৱা কিমান আছে 5 কেইঘৰী দশমিক আছে দুঘৰী তোমালোকে ইয়াত দি দিবা বৰ্গমূল ওলোৱাৰ কাৰণে কেইঘৰী হৈ গল এঘৰী গতিকে আনসাৰটো কিমান 3.5 গতিকে 3.5 একেবাৰতে এটো সহজ পাইছা না এটো সহজ পাইছা কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু বাকিখিনি পাবৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰি দিবা থ্যাংক ইউ কিমান আছিল 24.01 ইয়াৰ কি উলিয়াব দিছে বৰ্গমূল বৰ টান কিন্তু বৰ সহজ এতিয়া তুমি চোৱা ইয়াৰ একক স্থানত কিমান আছে 1 আছে 1 কাৰ কৰিলে হল 1 স্কয়াৰ কৰিলে আমি কেতিয়াবা 1 পাও হয়নে কথাটো হা 1 স্কয়াৰ কৰিলে 1 পাও আৰু 9 স্কয়াৰ কৰিলে কিমান পাও 81 মানে একক সংখ্যাটো 1 হয়নে গতিকে 1 আৰু 9 গতিকে এটো হল 1 নাইবা কিমান 9 হলনে দুটা সংখ্যা হল 24 টো কাৰ মাজত আছে 24 টো 4 আৰু 5 ৰ বৰ্গৰ মাজত আছে হয়নে নহয় গতিকে আমাৰ ইয়াৰ পৰা মই কিমান পালো ইয়াৰ পৰা মই পালো কিমান 4 ইয়াটো মই কেম পালো 4 টো মই পালো এতিয়া 1 হ'ব নে 9 হ'ব ইয়াত 1 হ'ব নে 9 হ'ব এই কথা জানিবলৈ এটো লগত এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান পালো 20 এতিয়া 24 টো 20 তকৈ সৰু নে ডাঙৰ গতিকে মোৰ 9 টো হৈ গল গতিকে ইয়াৰ আনসাৰটো হৈ গল ইমান কিন্তু কেইঘৰী দশমিক আছে দুঘৰ কিন্তু হ'ব কিমান এঘৰ নেক্সট আহিলে 146.41 হয়নে বৰ্গমূল এতিয়া একক স্থানত কিমান আছে 1 আছে 1 স্কয়াৰ কৰিলে আমি কিমান পাওঁ একক স্থানত 1 পাওঁ আৰু 9 স্কয়াৰ কৰিলে 81 তেতিয়াও আমি 1 পাওঁ গতিকে 1 হ'ব বা 1 হ'ব নাইবা 9 হ'ব থাকি গল কিমান 146 আচ্ছা 146 টো কাৰ 146 টো কোন সংখ্যাৰ মাজত আছে তোমালোকে জানিব লাগিব 12 12 গুণ কিমান 144 তে 12 12 গুণ 144 কেনেকৈ কৰে চোৱাচোন 12 পূৰণ 12 কিমান 2 দুগুণ কিমান 4 2 2 কিমান 4 1 গুণ কিমান 1 ভাল লাগিছে নে যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা এতিয়া চোৱাচোন এই সংখ্যাটো কাৰ মাজত আছে 12 স্কয়াৰ আৰু কিমান 13 স্কয়াৰ হয়নে এই সংখ্যা দুটাৰ মাজত আছে তোমালোকক মই কৈছোৱে এতিয়া আমাৰ 12 টো মই পালোৱে কিমান পালো 12 টো মই পালোৱে এটা ঘটনাটো হল 1 হ'ব নে 9 হ'ব এই জায়গাটো 1 হ'ব নে কিমান হ'ব 9 হ'ব আমি নাজানো কাৰণে এটো লগত এটো মই কি কৰি দিম পূৰণ কৰিলে কিমান হ'ব 12 লগত 13 টো পূৰণ কৰি দিয়া ফটাফট কৰি দিয়া 3 দুগুণ কিমান 6 3 2 কিমান 5 1 গুণ কিমান 1 156 কিমান ধুনিয়া দেখিছানে এতিয়া 146 টো 156 ৰ সৰু নে ডাঙৰ সৰু কাৰণে কিমান হ'ব 1 গতিকে আমি ইয়াত লিখি দিলো 1 কেইঘৰী দশমিক আছে দুঘৰ ইয়াত কেইঘৰী হ'ব এঘৰ গতিকে 12.1 কেনেকুৱা লাগিছে ভাল লাগিছে নে এতিয়া নেক্সট কোৱেশ্চনটো আহিলে 102.01 আৰু আমি সদায় কি কৰো যে শেষৰ কোৱেশ্চনটো সদায় হোমৱৰ্ক দিও গতিকে এটো তোমালোকক মই কি কৰি দিও হোমৱৰ্ক দি দিও নহয় জানো আৰু তোমালোকে এটো ভাবিবা যে ছাৰে গটেকিটা কৰি দিয়ে লাষ্টটো হোমৱৰ্ক দিয়ে টান চাগে হয়নে নহয় গতিকে কৰিয়ে দিও আৰু দি হাজি নে কি কোৱা তো এপিনে কিমান হৈ গল 1 মানে তোমালোকে গমেই পাইছা যে 1 স্কয়াৰ কৰিলে 1 হয় হয়নে তো গতিকে 1 হ'ব পাৰে নাইবা তোমালোকে কোৱা কিমান হ'ব পাৰে 9 এটো হোমৱৰ্ক হয়নে হোমৱৰ্কটো মই আজি তোমালোকক কৰিয়ে দিলো এতিয়া 102 ওহো 102 এতিয়া 102 টো কোন দুটা সংখ্যাৰ মাজত আছে কোন দুটা বৰ্গ সংখ্যাৰ মাজত আছে পূৰ্ণবৰ্গ সংখ্যাৰ মাজত আছে ক'ব পাৰিবানে 100 হয়নে 100 আৰু নেক্সটটো কিমান হ'ব 121 গতিকে 100 বুলি কোৱাৰ লগে লগে 10 গুণ হৈ গল হয়নে এপিনে 11 গুণ হৈ গল হয়নে নহয় এতিয়া কথাটো হল যে আমি ইয়াতে 10 পালোৱে আমি কিমান পালো 10 পালোৱে এতিয়া কথাটো হল ইয়াৰ পিছত 1 হ'ব নে 9 হ'ব সেই কথাটো জানিবলৈ মই এটো লগত কি কৰিব লাগিব এটো পূৰণ কৰিব লাগিব 10 ৰ লগত 11 পূৰণ কৰিলে 11 পিছতে শূন্যটো বহুৱাই দিয়া হয়নে মানে কিমান পালো 110 পালো হয়নে নহয় তো 110 টো 102 টো 110 তকৈ কি ডাঙৰ নে সৰু কিমান পালো সৰু গতি সৰু কাৰণে আমি কি ল'ব লাগিব সৰুটো ল'ব লাগিব 1 কেইঘৰী দশমিক আছে দুঘৰ কেইঘৰ হ'ব এঘৰ ঠিক আছে এটো হোমৱৰ্ক তোমাক কৰি দিলো হয়নে এটো কাৰ হোমৱৰ্ক আছিল তোমালোকৰ মই কৰি দিলো আৰু সদায় মই কৰি দিম গোটেই চেপ্টাৰটো যিমানখিনি কোৱেশ্চনছ আছে সব কৰি দিম হোমৱৰ্ক কৰি দিম তোমালোকে টেনচন ল'ব নালাগে আৰু তোমালোকে ধুনীয়াকৈ কিন্তু এইবিলাক বস্তু লিখি ল'বা হলনে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিন্তু নহলে বৰ বেয়া পাম দেই নেক্সট কোৱেশ্চনটো আমাক দিছে এমসিকিউ আমাক এখিনি কি দিলে এমসিকিউ
আগতে এইবিলাক কোৱেশ্চনছ নাছিলে এইবাৰ দিছে নতুনকৈ তলৰ কোনটো অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ হয়নে এতিয়া কৈছে যে অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ কোনটো অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ হয়নে এটা মানে কাক তুমি বৰ্গ কৰিলে এই সংখ্যাকেইটা পাবা কিন্তু সেই সংখ্যাটো অযুগ্ম হ'ব লাগিব বুলি কৈছে এতিয়া আমি সেইটো চাবলৈ হলে ইয়াৰ একক সহ সংখ্যাবিলাক আমি কি কৰিব লাগিব চাব লাগিব হয়নে তে একক সহ সংখ্যাটো চাবলৈ হলে একক সহ সংখ্যাটো আমি চাবলৈ হলে ইয়াত আমাৰ কি আছে 6 হয়নে তে 6 পাবলৈ হলে আমি যদি মন কৰো মনত যদি পেলাও তেনেহলে 4 ক স্কয়াৰ কৰিলে কিমান হয় 16 তেতিয়া আমি একক স্থানটো কি পাওঁ 6 পাওঁ হয়নে বা 6 ক যদি মই বৰ্গ কৰো 6 6 গুণ 36 তেতিয়া একক সংখ্যাটো আমি কি পাওঁ 6 পাওঁ হয়নে কথাটো তেনেহলে এটো অযুগ্ম সংখ্যাটো নহল 4 আৰু 6 টো কি অযুগ্মটো নহয় এটো যুগ্ম সংখ্যা গতে আমাক সুধিছে কি অযুগ্ম হয়নে তো এটো যদি চাও 9 কেতিয়া পাওঁ 3 3 গুণ 9 হয়নে 3 3 গুণ আমাৰ হলে তেতিয়া 9 আহে হয়নে আৰু কিমান 7 7 গুণ 49 হয়নে 7 কৰিলেও হয় 49 49 তেতিয়াও 9 পাওঁ হয়নে তেতিয়া আমি গম পালো যে এই 7 আৰু 3 হয়নে গতিকে অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ গতিকে আমি গম পালো যে এই সংখ্যাটো পাবলৈ হলে আমি অযুগ্ম সংখ্যা এটাৰ বৰ্গ ললে আমি এটো পাই যাম যেনেকে ইয়াৰটো আমি জানোৱে কিমান 13 আছিল 13 13 গুণ কিমান 169 13টো কি হৈ গল অযুগ্ম গতিকে অপচন আমাৰ কোনটো হ'ব এটো হ'ব বুজি পালানে কথাটো এটো হ'ব এটোটো যুগ্ম আছে এটো নহবই এটো কিমান যুগ্ম আছে এটো নহব এটো কিমান আছে যুগ্ম আছে এটো নহব এটো অযুগ্ম আছে এটোই হ'ব বুজি পালা কিন্তু আসল মেইন কনসেপ্টটো কিন্তু এটো কাৰণ আজিহে সংখ্যা কিটা একিটা দিছে এনেটো বেলেগ দিব তেতিয়া জানিব লাগিব সেই কাৰণে মই বুজাই দিলো হল নেক্সট তলৰ সংখ্যাটোৰ একক স্থানত 1 হ'ব তলৰ কোনটোৰ একক স্থানত 1 হ'ব একক স্থানত 1 হ'ব এটুক যদি মই বৰ্গ কৰো 9 9 গুণ কিমান 81 তেতিয়া 1 হয় এনসাৰটো মই পালোৱেছোন হৈ গল শেষ বাকিটো চাব দৰকাৰে নাই 4 4 গুণ 16 8 8 গুণ 64 4 হ'ব এপিনে 0 হ'ব গতিকে এইটো হলে নেক্সট লাষ্ট কোৱেশ্চনটো আমাৰ এটো সি নম্বৰ কোৱেশ্চনটো হ'ল যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে মই ডাইৰেক্ট কৰি দিলো যে এইটো হ'ব মোক মায়ে কি কচু খাই জন্ম দিছিলে নেকি ডাইৰেক্ট যে এনসাৰটো মই কৈ দিলো হয়নে নহয় নহয় কথাটো কেনেকুৱা ইয়াৰ এটা ফৰ্মুলা আছে মই কি এই ফৰ্মুলাটো মতে 18 ক মই কি কৰিলো 2 ৰে পূৰণ কৰি দিলো পূৰণ কৰি দিয়াৰ কাৰণে মই কিমান 36 পালো তে নিয়মটো কি নিয়মটো হ'ল যে n স্কয়াৰ আৰু তাৰ নেক্সট টু কিমান n + 1 স্কয়াৰৰ মাজত কেটা সংখ্যা থাকে সেইটো ফৰ্মুলাটো হৈ গল যে টুৱাইস n টা থাকে আমি জানো গতিকে সেই ফৰ্মুলাটো হৈ গল গতিকে এই আমি যে এইটো n ৰ মান কিমান পাইছো 18 পাইছো নে নাই তো 18 ক মই দুগুণ কৰি দিলো 36 কচু খাই জন্ম দিয়া নাই পঢ়িছো কাৰণে পাৰিছো নেক্সট তলৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় তো পূৰ্ণবৰ্গ সংখ্যা নহয় হয়নে কথাটো তো মই তো জানোৱে ডাইৰেক্ট আনসাৰ দিলো কিন্তু মই কেনেকৈ দিলো হয়নে নহয় তাৰ কাৰণে আমি জানিব লাগিব যে 1 স্কয়াৰ কৰিলে কিমান পায় 1 পায় 2 স্কয়াৰ কৰিলে কিমান পায় 4 পায় 3 স্কয়াৰ কৰিলে কিমান পায় 9 পায় হয়নে তেনেকৈ আমি গোটেইখিনি জানো নে নাজানো জানো তেনেকুৱা টেবুলখনত তোমালোকে 2 দেখিছিলা নেকি কেতিয়াবা 2 দেখিছিলা নেকি 2 টো দেখা নাছিলা আৰু কি দেখা নাছিলা 7 দেখা নাছিলা আৰু কি দেখা নাছিলা 8 দেখা নাছিলা আৰু কি দেখা নাছিলা আৰু আমি দেখা নাছিলো কি অযুগ্ম সংখ্যাৰ শূন্য অযুগ্ম সংখ্যাৰ শূন্য আমি দেখা নাছিলো আমি জোৰকে শূন্যবিলাক দেখিছিলো তেতিয়াহে হ'ব পাৰে পূৰ্ণবৰ্গ মেবি হ'ব পাৰে হে খাটাং নহয় বুজি পাইছানে কথাটো তেনেকৈ কিন্তু এটা হলে কেতিয়াও পূৰ্ণবৰ্গ নহয় সেই কাৰণে লিখিছো গতিকে 2 7 8 আৰু যদি শূন্য কেৱল এটা অযুগ্ম সংখ্যা লাগিলে তিনটা অযুগ্ম সংখ্যা থাকক লাগিলে পাঁচটা অযুগ্ম সংখ্যা থাকক হয়নে তেতিয়া কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে গতিকে ইয়াত 2 আছে যেহেতু গতিকে এটো কেতিয়াও হ'ব নোৱাৰে কাৰণ ইয়াত অপচনত দিছে কোনটো এটাহে আছে গতিকে এটাই আছে বাকিটা হ'বই চাগে হয়নে নেক্সট কোৱেশ্চনটো দিছে যদি 2025 ৰ বৰ্গমূল যদি 45 হয় তেনেহলে দশমিকটো কেই ঘৰ আহিছে দুঘৰ আহিছে হয়নে মই তোমালোকক কৈছিলো বৰ্গমূলটো উঠাই দিলে যদি দুঘৰ আহে উঠাই দিলে কেই ঘৰ হ'ব এঘৰ হ'ব আগতেই মই কৈছো গতিকে এঘৰ হলে কি হ'ব এনসাৰটো কিমান 45 এঘৰ আহিলে 4.5 ক'ত আছে এইটো 4.5
তো আমাৰ এইখিনি আমাৰ ৰিভিজন 1ৰ গোটেইখিনি আমাৰ শেষ হৈ গ'ল হয়নে এতিয়া তোমালোকে ৰিভিজনটো 2 নেক্সট ক্লাছত তোমালোকে ৰিভিজন 2ৰ কমপ্লিট সলিউশন তোমালোকে পাবা থ্যাংক ইউ কৃষ্ণ